প্রমোদ বড় জিন্দাবাদ 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 প্রমোদ বড় জিন্দাবাদ 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 ডক্টর সুবীর জিন্দাবাদ 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 ডক্টর সুবীর আমার ইন্দিরা আন্দোলন সি ব্লক উত্তরপাড়াত আমার ইউপিপিএলৰ যি আদৰ্শ নীতি আৰু প্ৰমোদ বড়ো আমাৰ বিটিআৰৰ চিফ মাইনগৰৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ আদৰ্শ নীতিক ভাল পাই ইয়াত 150 জনতকৈ অধিক জিএছপি বিপিএফৰ পৰা আহি আমাৰ ইউপিপিএল দলত যোগদান কৰিছে আৰু আমি আশা ৰাখিছোঁ তেখেতসকলে অনাগত দিনত আমাৰ হয় এই চি ব্লকৰ যি সমস্যা আছে এই সমস্যাবোৰৰ কাৰণে তেখেতসকলে লাগিম বুলি আমাক প্ৰতিশ্ৰুতি দিছে আৰু চি ব্লক বি ব্লকৰ যি সমস্যাবোৰ আছে ইয়াতে ৰাস্তা ঘাটৰ শিক্ষাৰ স্বাস্থ্য খণ্ডৰ বাকী ইয়াৰ জমি মাটিৰ সমস্যা আছে সিদিনাখন আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া তেখেতে বৰবৰীত ঘোষণা কৰি গৈছে যে অতি সোনকালে 45,000 ফেমিলিক ইয়াত মাটিৰ পট্টা দিয়া হ'ব আৰু চি ব্লক বি ব্লক ইতিমধ্যে 80% আমাৰ ড্ৰোন ছাৰ্ভে কৰি এতিয়া মাটি যি দিয়াৰ কথা ইয়াৰ মানে 85% আমাৰ সমাপন হৈ গৈছে। খোৱাপানীৰ সমস্যাৰ বিষয়ে আপোনালোকে কিবা চিন্তা কৰিছে নেকি? আগতে যি আমাৰ MCLA আছিলে আমাৰ GSP MCLA ঘনশ্যাম দাস ইয়াৰ দায়িত্ব বহন কৰিব লাগিছিলে 3বাৰকৈ MCLA হয় আজি এইটো জাগাৰ পৰাই ভোট আদায় কৰি কেনে তেখেতে MCLA হৈছিলে আৰু তেখেতৰ ইয়াতে এটা গুৰুত্বপূৰ্ণ দায়িত্ব আছিলে যে এইখিনি মানুহ যি সমস্যাত ভুগি আছে এই সমস্যাক তেখেতে সমাধান কৰিব লাগিছিলে কিন্তু তেখেতে ৰাজনীতি মুনাফা আদায় কৰাৰ স্বাৰ্থতে এইখিনি পাব্লিকক তেখেতে ইউজ কৰিলে আৰু ইলেকশ্যন শেষ হোৱাৰ লগে লগে তেখেতে পিঠি দিলে আৰু ইয়াতে যি সমস্যা আছিলে আগৰ পৰাই সমস্যাটো সমাধান হৈ ৰ'ল বাকী এতিয়া তেখেতসকলে যি মানে অভাৱ অভিযোগৰ কথা আমাক কৈছে ইউপিপিএল দলক আমি নিশ্চিতভাৱে প্ৰতিশ্ৰুতি কৰিছোঁ যে ইয়াতে যি সমস্যা আছে সমস্যাবোৰ অনাগত দিনত লাহে লাহেকৈ আমি সমাধান কৰিবলৈ প্ৰস্তুত। আমাৰ ইউপিপিএল দলৰ পৰা নাই আপোনালোকেতো জানে তেখেতে জিএছপিৰ আছিলে ঘনশ্যাম দাস আৰু ইয়াতে আমাৰ ইউপিপিএল দলৰ কি MCLA নোহোৱাৰ কাৰণে বিটিআৰ গভৰ্ণমেণ্টৰ পৰা বহুত সাহায্য পাবলৈ ইয়াত অক্ষম হৈছে।